নমস্কাৰ দৰ্শকবৃন্দ। আজি মই এতিয়া নলবাৰী যাব ওলাইছোঁ। নলবাৰী গৈ আছোঁ, চাওঁ বাটত কি হয় দেখাম আপোনালোকক। কাৰণ মা আহিব জাগিৰৰ পৰা নলবাৰীলৈ গতিকে আহি আছোঁ। বেটা পানী খাবা? গাইজ আমি আহি আছোঁ এতিয়া, গাড়ীত চলি আছে, গাড়ী পোৱা নাই আৰু এতিয়া বাইপাছ ক্ৰছ কৰিছে মাত্ৰ। চলি আছে ন? দন্দৰা জেগাখিনি অলপ ডাউন চোন, বহুত ডাউন কাৰণে তাৰ দোকানখন অলপ হেৰি হ'ল হয়নে? কাষত সংঘ বিহাৰৰ হেৰিটো ক'ত মন্দিৰটো? Dapat sakpalo na?
বানপানীত যে ল'ৰা দুটা যে হেৰি হৈছিল পাকা ৰাস্তাতে নাছিল জানো চেফটি কয় না সেইখিনি আমি ৰঙা পাম আৰু এতিয়া ৰঙীয়া পালোঁ
হা বেংকতো এইপিনে তলৰ পিনে নামি নাযায় জানো এইবাৰ আহিলে ৰঙীয়া ৰঙীয়া গাইছ আমি আহি ৰঙীয়া পালোহি এতিয়া ৰঙীয়াত গাড়ী ৰৈছে পাগলা দিয়া ন পাগলা দিয়া পালোঁ এতিয়া গণেশ মন্দিৰ পাম আৰু ওপৰৰ আকাশখনলৈ চাওক আকাশখন ইমান ধুনীয়া হৈ আছে
গাড়ী নাই নহয় এখনো আছে নেকি এই দুখন ন লাগিছে যোৱাচোন চিট সেই কামৰ পইচা দিব আছোঁ যোৱা পঞ্চাছ টকা এটা আছে খুচুৰা হ'বনে মই 50 টকা দিছোঁ 10 টকা কম আছিল ছটা লৈছে চাবা পিছফালে নলবাৰী গণেশ মন্দিৰ চিট আছেনে নাই বেটা মই যাই লওকচোন আপুনি আহা তুমি মাজতে বহা দিয়া অঁ 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 এইখিনি বাহিৰতে চাৰিআলি ন কোনো এই চাৰিআলি হয় গাড়ী এতিয়া চলিলে আমি এতিয়া আহি আছোঁ নলবাৰী গাড়ী চলিছে মাত্ৰ হেৰিছে আপোনালোকে চাই থাকক কি হয় নলবাৰী যাম চাই থাকক চাই থাকক আপোনালোকে বাইপাছ পোৱাই নাই এতিয়া পাম আৰু চাই থাকক কিন্তু গণেশ মন্দিৰ পালোঁ দিয়া বেটা আমি পালোঁ নামা ৰ'বা ৰ'ব আমি নামাই নাই সৰু বাচ্ছা আছে নহয় এইটো লৈছা নাই হেৰি সোণপুৰ ষ্টেচনৰ ওচৰত LP স্কুলখন যে যাব যাব দিয়ক কেইটকা
দুজনৰ 40 টকা এজনৰ 40 টকা নালাগে দুজনৰ 40 টকা লওক দুজনৰ 50 টকা ল'ব দিয়ক 40 টাকা জল বতি এইবা ইমান এনাখনতো আমি 20 টকাত নে 30 টকাকৈ কৈছোঁ সোণপুৰ ষ্টেচনটোৰ ওচৰত মানুহৰ কথা দাম দৰ নকৰিলে হ'ব নেকি ভাড়া 25 টকা 40 টকা ভাড়া লাগে চাওকচোন বাৰু আমি আজি বেছি দিন হোৱা নাই আহি গৈছোঁ 20 টকাকৈ তাত দুজনৰ 50 টকা ল'ব গম পাইছোঁ ইয়াত পৰা ভাড়া 30 টকাকৈ ল'বি দি 30 টকাকৈ ল'ব দি এই আজি কেইদিন হৈছে আহা এইকেইদিনতে সেনে দাম বঢ়াই দিছে নলবাৰী ষ্টেচনটো আগৰ নিচিনাই ন নিদিলে দিছি দিয়াতে তাই গিলাচটো এটা আনবা হৈছে ডাঙৰ আছে ন আঠটা দিয়ক মিঠাই কি আছে লাগুন কেকে 10 বুনিয়া ন 10 টকা এটা দশটা দিয়ক লাগুন ভালে কত আছে কাটা দিয়ক আর 40 টাকা দিব হয় লাগুন আটা দিব আর 40 টাকা দিব ফ্রেন্ডস আজি আমি নলবাৰীত আলহী এতিয়া ভণ্টিৰ লগতে বাবুহঁতে খেলি আছে চাহ খাম এতিয়া গোটেই দিনত কি হ'ল নহয় দেখা নহয় বাবুটো আহি কিনে বহুত অশান্তি দিয়ে এতিয়া চাহ খাই তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম ঠিক এইটো মোৰ ভণ্টিৰ ল'ৰা ৰিয়ান হাই হাই কৈ দিয়া হাই মোৰ ল'ৰা বিজিত নাপায় ঠিক আছে চাহ বনাওঁ এতিয়া
ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টো কৰিব। আজিলৈ ইমানতে সামৰিলোঁ। অহাকালি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত নতুন ভিডিঅ' এটা আপলোড কৰিম, চাই থাকিব। এতিয়া সকলোলৈ শুভৰাত্ৰি।